এনে আমাৰ PNRD আণ্ডাৰত বিভিন্ন বিভাগ আমি আলোচনা কৰিছোঁ। MJNDK থাকিল, SRLM থাকিল, তাৰপিছত আমাৰ PMAY এইখিনি বিষয়খিনি কিমানখিনি কি হৈছে গোটেইখিনি পৰ্যালোচনা কৰিছোঁ। তাৰপিছত বিশেষকৈ আমি আজি আলোচনা কৰোঁ 2021 পৰা আৰম্ভ কৰিছোঁ। ঘৰে হয় MJNDK হয়। এনে ওদালগুৰি বিশেষকৈ PMAY অৱস্থাটো খুব বেয়া আছিলে। যোৱা বছৰলৈকে 2023লৈকে আমি প্ৰায় 84% মাত্ৰ কাম কমপ্লিট কৰিব পাৰিছিলোঁ, কিন্তু এতিয়ালৈকে আমি যথেষ্ট ইম্প্ৰুভ কৰিছোঁ আৰু এতিয়া আমি 90%লৈকে 94%লৈকে আমি কৰিছোঁ। তাৰপিছত বাকী আমাৰ প্ৰায় 6-7% কমপ্লিট হ'বলৈ বাকী আছে। ইয়াৰ ভিতৰত কিছুমান ছেকেণ্ড ফেজলৈকে হোৱা ধৰণে ছেকেণ্ড ইনষ্টলমেণ্ট পাবলৈ বাকী থকা, কিছুমান আকৌ থাৰ্ড ইনষ্টলমেণ্ট পাবলৈ বাকী থকা, তেনেকৈ এইখিনি কমপ্লিট কৰিলে আৰু আমাৰ পাৰ্চেণ্টেজ আৰু বাঢ়িব। বিশেষকৈ আমাৰ বেছিভাগ ঘৰ আধা হৈ থকাটো আমাৰ এইটো কি কাচ্চা হাউচ, ধৰণে 2021 যিখিনি ঘৰ আহিছিলে কাচ্চা হাউচ, সেইখিনি কাম কৰোঁতে যথেষ্ট খেলি মেলি হৈছিল আৰু সেইকাৰণে আমাৰ পাৰ্চেণ্টেজ কমি আছে। কিন্তু পিছৰখিনি আৱাজ প্লাছেই হওক বা বৰ্তমান যিখিনি হয় আমাৰ নিয়মতে প্ৰগ্ৰেছ হৈ আছে, তেনেকৈ বাকী খুব কমহে আছে। আমি আশা কৰিছোঁ আজি মাননীয় মন্ত্ৰী ডাঙৰীয়াই এটা ডেডলাইন দিছে যে অহা 14 আগষ্টৰ দিনাখনি যিখিনি পাৰ্চেণ্টেজ বাকী আছে সেইখিনি কমপ্লিট কৰিব লাগে। আৰু সেইমতে আমাৰ BDO ডাঙৰীয়াসকলক কিবা কৰা হৈছে, ইনষ্ট্ৰাকশ্যন দিয়া হৈছে যে 14 আগষ্টৰ ভিতৰতে যিখিনি ঘৰৰ কাম বাকী আছে সেইখিনি কমপ্লিট কৰিব লাগে। আৰু সেইখিনি আমি আশা কৰিছোঁ, কাৰণ তেওঁলোক আমাৰ BDOসকলে বিভিন্ন পৰ্যায়ত য'ত য'ত ঘৰৰ কাম বাকী আছে, ধৰক প্ৰতিটো VCDCত আমাৰ VCDCৰ চেয়াৰমেন ইত্যাদি আৰু বেনিফিচিয়াৰীক লগত লৈ আমি আলোচনা কৰিম, মিটিং তেনেকৈ বৈঠক আলোচনা কৰাৰ জৰিয়তে তেওঁলোকক কেনেকৈ কামখিনি সমাধান কৰিব পাৰি সেই কথাটোক গুৰুত্ব দি তেওঁলোকে ইনষ্ট্ৰাকশ্যন দিয়া হ'ব। আৰু সেইকাৰণে মই আশা কৰিছোঁ আমাৰ যিহেতু আমাৰ 2 মাহ সময় আছে হাতত, জুন আৰু জুলাই, এই 2টা মাহত আমি বাকীখিনি ঘৰ অন্ততঃ 100% নহ'লেও 98% কাম কমপ্লিট কৰিব পাৰিম। কেৱল এটা সাধাৰণ চচমেন বা এনেকুৱা সাধাৰণ যিটো কৰ্ম কৰা নাযায়, তেনেকুৱা মানে লৈ গৈ নাম মাত্ৰ ফটোখন উঠিয়েই আচলতে MJNDKৰ যিখিনি আঁচনি চৰকাৰৰ উদ্দেশ্যটো ঠিকেই আছিলে, গাঁও অঞ্চলত কামটো হওক, লগতে আমাৰ গাঁৱৰ ৰাইজে দুখীয়া ৰাইজে তাত কাম কৰি অন্ততঃ জীৱিকাৰ এটা অৰ্জন পাওক, সেইটোৱে আছিলে। কিন্তু প্ৰেক্টিকেলি দেখা গৈছে যে জব কাৰ্ড হোল্ডাৰবিলাকে কাম কৰিবলৈ ইচ্ছা নকৰে। আৰু নকৰাৰ কাৰণটো হ'ল যে আমি অন্য ঠাইত কাম কৰিলে আমাৰ বনোৱাসকলে অন্ততঃ 300তকৈ অধিক বেছি হাজিৰা পায়, 400, এতিয়াতো মহিলাসকলে 400 টকা পায়। এতিয়া ইয়াৰ মাত্ৰ 245 টকা, আৰু সেইকাৰণে বহুতে কাম কৰিব ইচ্ছা নকৰে। তাৰপিছত গভৰ্ণমেণ্টৰ নিয়মতে আকৌ মেচিন ব্যৱহাৰ কৰিবও নোৱাৰে, আৰু সেইখিনি বাধা দিবৰ কাৰণে মেচিনে কাম কৰা সেইখিনি বাধা দিবৰ কাৰণে দিনটোৰ ভিতৰত 2টা কিবা কৰিব লগা হয়, 2 টাইমছ কামত গৈছে নাই সেইখিনি ফটো বা ভিডিঅ' তেনেকৈ দেখুৱাব লগা হয়। কিন্তু প্ৰেক্টিকেলি কামটো আপোনালোকে চবেই জানে যে কামটো নকৰে, মাত্ৰ এই ফটো তোলা সময়খিনিৰ মানুহখিনি নিয়ে, আৰু তাৰ ফলত আমাৰ কামখিনি তেনেকুৱা হৈ আধৰুৱা হৈ আছে। সেইকাৰণে জব কাৰ্ডৰ বিষয়টো জড়িত কৰাৰ ক্ষেত্ৰত আমাৰ ডেভেলপমেণ্টটো ষ্টেগনেণ্ট হ'ল। আনহাতে আমাৰ যিসকল জব কাৰ্ড হোল্ডাৰক আমি জীৱিকা হিচাপে কিবা দিব সহায় কৰিব বিচাৰিছিলে, তেওঁলোকৰ লাভ নহ'ল। তাৰ ফলত আমাৰ অসুবিধাটো আছে। সেইকাৰণে এই MJNDKৰ জৰিয়তে যদি অঞ্চলটো উন্নয়ন কৰিব বিচাৰে, তেতিয়াহ'লে অন্ততঃ জব কাৰ্ড ছিষ্টেমটো উঠাই দিব লাগে। মইতো ইতিমধ্যে এছেম্বলিটো 2বাৰ কৈছোঁ যে জব কাৰ্ড ছিষ্টেম উঠাব লাগে, আৰু যদি জব কাৰ্ড ৰাখে তেতিয়াহ'লে তেওঁলোকৰ মজুৰি বঢ়াব লাগে। এতিয়া দুটাও যদি সেইকাৰণে এই বিষয়টো ময়ো গুৰুত্ব দি আমাৰ এছেম্বলিটো মই 2বাৰ কথাখিনি উত্থাপন কৰিছোঁ, আৰু সেইখিনিৰ কাৰণে আমাৰ কামবিলাক ভালকৈ হোৱা নাই। আমাৰ যোৱা প্ৰায় 2টা মান বছৰ
এমজেনেকা স্কিমবিলাক খুব কমকৈ আহিছে আগতে এটা বছৰত এটা ফাইনেন্সিয়েল ইয়াৰতে প্ৰায় এটা VCTC আণ্ডাৰত প্ৰায় 100-150 তেনেকৈ স্কিম ধৰা হৈছিলে কিন্তু আজি 2 বছৰ আগতে এইখিনি লিমিট কৰা হৈছে মাত্ৰ বছৰটোত এবাৰত মাত্ৰ 20 স্কিম ধৰিব পাৰে এটা VCTC আণ্ডাৰত আৰু সেই 20 স্কিমটো শেষ হ'লেহে নেক্সট স্কিম ধৰিব পাৰে তাৰপিছত আৰু এটা প্ৰেক্টিকেল অসুবিধাটো আছে ইয়াত কাম শেষ হ'লেও যেতিয়া তাৰ মেটেৰিয়েলছৰ বিল আদায় কৰা নাযায় তেতিয়াহ'লে শেষ হ'ল বুলি ঘোষণা কৰিব পৰা নাযায় ফলত নতুন স্কিম ধৰিব নোৱাৰে সেইকাৰণে আমাৰ কামবিলাক লেহেম হৈ গৈছে আৰু সেইকাৰণে এই ছিষ্টেমটো আমি সলনি কৰাটো বিচাৰোঁ কাৰণ কি কয় ফিজিকেল কিবাটো কামৰ ফিজিকেল কিবাটো কমপ্লিশ্যন হোৱাৰ লগে লগে বাকীখিনি কমপ্লিট হোৱা বিল পে'মেণ্ট হওক নহওক সেইখিনি শেষ কৰা বুলি ঘোষণা কৰিব পাৰিলে আমি স্পীডত নতুন স্কিম ধৰিব পাৰিম নতুনকৈ কাম কৰিব পাৰিম আৰু সেই ব্যৱস্থাটোৰ কাৰণে আমাৰ অলপ অসুবিধা হৈ আছে